বেমাৰী মন আৰু বেমাৰী দেহা আঁতাৰে আপোনালোক সকলোকে মোৰ এটি মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। মাতটো শুনি চাগে ধৰিব পাৰিছেই, এদিনতে চকুগুৰিকেইটা একেবাৰে ক'লা পৰি গ'ল। একো খাবলৈ মন যোৱা নাই ৰাতিপুৱাৰ পৰা, সেইকাৰণে ৰুটি আৰু আলু ভাজিকে খাই ল'লোঁ। বেমাৰী হৈ থাকিলেও পিছে ৰুমটো অচিজিল হৈ থাকিলে বৰ বেয়া লাগে। বিশেষকৈ মই বৰ বেয়া পাওঁ, নিজকে বেছি বেমাৰী যেনহে লাগে। সেইকাৰণে ৰুমটো চিজিল কৰি ল'লোঁ। গাটো সোনকালে ভাল হওক বুলি মানুহজনে কি যে কৰা নাই কালিৰ পৰা। এয়া চকলেট আনি দিলে, তাকেই খাই ল'লোঁ, কিন্তু সোৱাদ পিছে পোৱা নাই। আবেলি আগফালে অকণমান বহিলোঁ, মহৰ পৰা তাতো বহিব নোৱাৰি, ইমান উৎপাত মহৰ। সন্ধিয়া চাহ একাপ বনাই মাহঁতকো দিলোঁ আৰু ময়ো খাই ল'লোঁ। ৰাতিৰ সাজৰ বাবে এয়া বাবাই মাছ আনিছিল, এওঁ মাংস অকণমানো আনিছিল। মই মাছ খোৱা নাই, মাংসকণ জ্বলাকৈ বনাই খাবৰ বাবে আনিছিল। অকল খালেইতো নহ'ব, কেয়াৰো ল'ব লাগিব। সেইকাৰণে গৰম পানীৰে ভৰিকেইখন ধুই তেল সানি ল'লোঁ। এয়া ৰাতি জ্বলাকৈ মাংসৰ ভাজি আৰু দালিৰে ভাতকেইটা খালোঁ। আজিলৈ আহিছোঁ দেই, আকৌ এটা মিনি ব্লগত লগ পাম।